এই পৃথিৱীৰ যিসকল সাধু সন্ত গুণী জ্ঞানী লোক আছে সকলোৱে এটা কথাই কয় মানুহৰ অহংকাৰেই মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু এই অহংকাৰ হৈছে আমাৰ জীৱনৰ বিষ আমাৰ জীৱনত ঘটি থকা বা হৈ থকা সংঘাত বা কাজিয়াৰ মূল কাৰণেই হৈছে এই অহংকাৰ আমি এইবোৰ কথা স্বীকাৰ কৰি লওঁ কিন্তু এই অহংকাৰৰ পৰা আমি মুক্ত হ'ব পাৰিছোনে নাই পৰা মুঠেও পৰা নাই আমি নিজকে লৈ আসলতে এই অহংকাৰ সৃষ্টি কৰি লওঁ অমুকটো কাম মই কৰিছো মোৰ কাৰণেহে এইটো সম্ভৱ হৈছে মই নোহোৱা হলে একোৱে নহলহেঁতেন মই থকাৰ কাৰণেহে সকলোবোৰ হ'ল সকলোতে আমি নিজকে ক্ৰেডিট দিব বিচাৰো আসলতে এয়াই অহংকাৰ যিসকলে মই পৰিৱৰ্তে আমি কৰিছো বুলি ভাবিবলৈ আৰম্ভ কৰিব তেতিয়াই আসলতে অহংকাৰৰ মূল্য নোহোৱা হৈ যাব কিন্তু আমাৰ প্ৰধান সমস্যাটো কি জানে আমি কেতিয়াও আমাৰ নিজৰ অহংকাৰ দেখা নাপাওঁ বেলেগৰ অহংকাৰ কিন্তু আমি ঠিকেই দেখা পাওঁ আমাৰ নিজৰ ক্ষেত্ৰত যেতিয়া অহংকাৰৰ প্ৰশ্ন আহি পৰে তাক আমি এনেদৰে ক'ব খোজো যে এয়াই হৈছে আমাৰ আত্মবিশ্বাস খং এই খং আত্মবিশ্বাস বুলি ভবাখিনিয়ে আমাক যে অহংকাৰী কৰি লৈ যায় আমি মানি ল'বলৈ কিন্তু বৰ টান পাওঁ নকৰিব এনেকুৱা ভুলটো নকৰিব মনত ৰাখিব সকলোৱে এই সংসাৰখন প্ৰয়োজনৰ ভিত্তিতে চলি আছে সঁচাই আপুনি নিজেই ভাবকচোন এই ঠাণ্ডা দিনত ৰাতিপুৱা আমি কেতিয়া সূৰ্য ওলাব বুলি যে অপেক্ষা কৰি থাকো কিন্তু গৰমৰ দিনত তেনেকুৱা হয় জানো গৰমৰ দিনত সূৰ্যটো ওলোৱাৰ লগে লগে আমাৰ কিমান যে খং উঠে বৰ বিৰক্তিকৰ অনুভৱ কৰিবলৈ ধৰো নহয়নে অৰ্থাৎ আমি প্ৰত্যেকটো বস্তুৰ মূল্য তেতিয়াহে অনুভৱ কৰো যেতিয়া সেই বস্তুটোৰ আমাক প্ৰয়োজন হয় প্ৰত্যাহ্বানক আমি জীৱনৰ ৰোমাঞ্চকৰ অধ্যায় হিচাপে ল'ব লাগে প্ৰত্যাহ্বান নাথাকিলে জীৱনৰ মূল্য জানো বিচাৰি পাব আহিব দিয়ক প্ৰত্যাহ্বান আপুনি ভয় নাখাব সাহসেৰে সন্মুখীন হওক মনত ৰাখিব ভগৱানেও সেইজনকহে কঠিন পৰীক্ষা লয় যিজনক তেওঁ সফলতাৰ শিখৰত আৰোহণ কৰাব বিচাৰে যাতে তেওঁ ঠেকা খাই সফলতা পায় জীৱনত সকলোবোৰ শেষ হৈ গ'ল বুলি কোনো কথা নাই কাৰণ সকলোবোৰ শেষ হোৱাৰ পিছতো এক নতুন আৰম্ভণিয়ে সদায় আমালৈ অপেক্ষা কৰি থাকে আপুনি এই জীৱনত যি কৰে কৰক কিন্তু সদায় এটা কথা মনত ৰাখিব অহংকাৰ নকৰি যদি সত্যপথেৰে আগুৱাই যায় তেনেহলে ভগৱান সদায় আপোনাৰ লগতেই থাকিব হেৰাই যোৱা বস্তুৰ প্ৰতি দুখ কৰি লাভ নাই আজি যদি আপোনাৰ কিবা হেৰাইছে তেন্তে তাতকৈ ভাল কিবা এটা পাবলৈ চেষ্টা কৰাটোহে গুৰুত্বপূৰ্ণ কথা কাৰোবাক খং কৰি থাকিতো আৰু লাভ নাই তাতকৈ আপোনাৰ জীৱনত সেইজনৰ প্ৰভাৱ নোহোৱা কৰি পেলাওক জীৱনত সকলোৰে এনেকুৱা লাগে যে টকাই সকলো কিন্তু সময় বাগৰাৰ লগে লগে অনুভৱ হয় টকাতকৈ দেখোন শান্তিহে বেছি দৰকাৰী যিসকলে সৰু সৰু বস্তুক লৈ সুখী হয় সেইবোৰ মানুহেই কিন্তু আটাইতকৈ বেছি হেপী হয় গতিকে ময়ে সকলো ময়ে হয় ময়ে পাৰো ভাৱটোক ত্যাগ কৰি সহজ হ'বলৈ চেষ্টা কৰকচোন কাৰণ মই বুলি এই সংসাৰত একোৱেই নাই আমাৰ এই জগতৰ অধিকাৰী এজনেই আৰু তেওঁ হৈছে আমাৰ ঈশ্বৰ ভগৱান অহংকাৰ এনেকুৱা এক শত্ৰু যিয়ে মানুহক একেবাৰে অকলশৰীয়া কৰি পেলায় খন্তেকৰ বাবে সুখৰ অনুভৱ দিয়ে যদিও বাস্তৱত ই মানুহক কেৱল আৰু কেৱল দুখৰ বোজা দিয়ে যেতিয়া অহংকাৰ সৃষ্টি হ'ব পৰা কাৰণবোৰ জাগি উঠিব তেতিয়াই খন্তেক ৰব আৰু গভীৰভাৱে ভাবিবচোন আপুনি কিয় এই সংসাৰলৈ আহিছে কি লৈ আহিছে কাক লৈ অহংকাৰ কৰিব আৰু কি লৈ যাব তেতিয়াই আপুনি এই সকলোবোৰৰ উত্তৰ পাই যাব আৰু অহংকাৰ তেতিয়াই নোহোৱা হৈ যাব দুদিনীয়া এই জীৱনটোত অহংকাৰ লৈ নুফুৰিব সকলোকে মৰম বিলাই যাওক আশ্বাস দি যাওক সহায় কৰি যাওক প্ৰেৰণা যোগাই যাওক আৰু যিমান পাৰে নিজৰ কৰ্ম কৰি যাওক ধন্যবাদ